বিগ ব্ৰেকিং নিউজ ডিব্ৰুগড় অসম মেডিকেল কলেজত অঘটন ডিব্ৰুগড় অসম মেডিকেল কলেজত হঠাৎ লাগিল জুই বেবী ICU ভেণ্টিলেশ্যনত লাগিল জুই কোনোমতে ৰক্ষা কৰিছে এটা দেৱশিশু আমি জনাই আছোঁ অসম ৰাজ্যৰ সমদৰ্শকক ডিব্ৰুগড় অসম মেডিকেল কলেজত হঠাৎ লাগিল জুই ডিব্ৰুগড় অসম মেডিকেল কলেজত অঘটন হঠাৎ লাগিল জুই বেবী ICU ভেণ্টিলেশ্যনত লাগিল জুই কোনোমতে ৰক্ষা কৰিছে এটা দেৱশিশু আমি দেখাই আছোঁ সমগ্ৰ পৰিৱেশ ডিব্ৰুগড় অসম মেডিকেল কলেজৰ বেবী ICU ভেণ্টিলেশ্যনত লাগিল জুই কোনোমতে ৰক্ষা কৰিছে মানে পটককৈ তাত জুই লাগি গ'ল আকৌ এই কাৰেণ্টৰ শ্বৰ্ট হ'ল নেকি বা তাৰ পিছত যেনি তেনি মানে মানুহ পলাব ধৰিলে পিছত কাৰোবাৰ চেলেং এৰাই গৈছে কাৰোবাৰ অক্সিজেন কি লগাইছে কোনো চোৱাই নাই যেনি তেনি পলাব লৈছে মানুহ পিছত মানুহ এতিয়া আৰু এটা সৰু কেঁচুৱা আছিলে আপোনাৰ 3 দিনমান হৈছিলে নেকি তাৰ অক্সিজেন দিয়া আছিলে সেইটো পিছত সিও পলাবলগীয়া হৈছে কেঁচুৱাটো অকণমান কেঁচুৱাটো লৈ পেলাই কেঁচুৱাটো এতিয়া আপোনাৰ ইয়াতে থোৱা হৈছে এতিয়া তাক চিকিৎসা চলি আছে এতিয়া কি হয় এতিয়া ফায়াৰত এনেকুৱা দেৰি নাই হোৱা সেই 10-15 মিনিট লাগিলে আৰু আহোঁতে পিছত আকৌ পুলিচ আছিলে পিছত টাপত গৈ মাৰি আৰু এইফালে অফ কৰিলে